हेलो एवरीवन की खबर आपनालोকৰ या लक्ष्मी पूजार भिडिओ হয় মই ভিডিওটো আপলোড কৰা নাছিলো আৰু ভাবিলো আপোনালোকলৈ আপলোড কৰো এয়া চাওক ঘৰত লক্ষ্মী পূজাৰ দিনাখন এনেকৈ বাহিৰত চাকি জ্বলাইছিলো আৰু এয়া লক্ষ্মীমাৰ ভৰি বনাইছিলো তেওঁক আদৰিবলৈ এয়া চাওক ডিজাইনটো ভাল হৈছে নে কি হৈছে মই নাজানো মানে ভৰি কিখন বনোৱাত কিন্তু ভালে লাগিছে দেখিবলৈ এয়া দেখিছেনে এয়া মা লক্ষ্মী দেৱীৰ চৰিত্ৰ আৰু পাঞ্চালী এতিয়া মই এখন পঢ়িম পাঞ্চালীখন আৰু ইয়াতে এনেকৈ ভোগ দিয়া হৈছে মা লক্ষ্মী ইয়াৰে ঘৰতে বনাইছো গোটেইখিনি অকল মিঠাইখিনি বাহিৰৰ পৰা লৈছো মানে গল্লাটো আৰু এই লালমোহনটো বাকিখিনি ঘৰতে বনালো পায়স বনাইছো তাৰ পিছত সুজি হালৱা আৰু ইয়াতে নাৰিকল আৰু চাউলৰ গুৰিৰে প্ৰসাদ বনাইছো তাৰ পিছত নাৰিকলৰ লাৰু আৰু ইয়াতে ফল দিছো আৰু ইয়া পুৰি আৰু ইয়াতে এনেকৈ মা লক্ষ্মী ৰাখিছো মা লক্ষ্মী আৰু প্ৰভু গণেশ পিতাক ৰাখিছো চাউলৰ ওপৰত আৰু এয়া মই সৰু এটা সোণৰ বস্তু ৰাখিছো ইয়াতে অকমান পূজা কৰি আৰু এই তাম্বাৰ ঘটিটোত পানী দি ৰাখিছো আৰু তাৰ পিছত এয়া ফটিক মানে মই সদায় ঘৰত পূজা কৰো ফটিকৰ আৰু এনেকৈ এতিয়া মই পূজা কৰিবলৈ ওলাইছো মানে পাঞ্চালীখন পঢ়িবলৈ ওলাইছো আৰু ইয়া মন্দিৰটো মোৰ আৰু এই ধানৰ হিৰটো ইয়াতে ৰাখা হৈছে মানে মন্দিৰতে ৰাখিছো এয়া মোৰ মন্দিৰ তেতিয়াহলে আহা পাঞ্চালীখন পঢ়ো মন্দ মন্দ বৈ আছে মলয়া পৱন সুশীতল হৈ আছে এই ত্ৰিভুৱন এহন মৰ্তবাসী গণ সম্পদ ৰূপিণী তুমি নাৰায়ণী দয়া কৰি ৰক্ষা কৰা এহিকে ধৰণী মোহৰ সৃজিত এই যত চৰাচৰ অন্নভাৱে মৰে চবে দুখ লাগে বৰ এতেকে কিনো জানো আমি কৰো সেৱা শত কৰে তোমাৰো চৰণে দণ্ডবতে পৰো মাতৃ ই নামে কীৰ্তনে শ্ৰী শ্ৰী লক্ষ্মী দেৱী পাঞ্চালী সমাপ্ত আৰু ঘৰৰ পূজা এনেদৰে শেষ কৰি মই গৈছিলো আমাৰ মানে বজাৰত পূজা হৈছিলে বজাৰত মানে সদায় লক্ষ্মীমাৰ প্ৰতিমা থাকে আৰু তাত এনেকৈ পূজা হৈছিলে আৰু তালৈকে গৈছিলো তাৰ পিছত গৈছিলো আমাৰ যেটো ৰাজহুৱা সভাঘৰ আছে য'ত দুৰ্গা পূজা হয় তাতো লক্ষ্মীমাৰ পূজা হৈছিলে তালৈকে গৈছিলো এয়া এইখন হৈছে আজাৰা যিখন বজাৰ হয় সবজি বজাৰ সেইখনৰ আৰু এতিয়া আমি গৈ আছো সভাঘৰলৈ যিখনত দুৰ্গা পূজা হয় আৰু এয়া সভাঘৰলৈ অহাৰ পিছতে পুষ্পাঞ্জলি দিবলৈ হৈছিলে মানে আমি যাই পাওঁতে ৰাতি 10টা বাজিছিলে আৰু 10টা পিছত পুষ্পাঞ্জলি দিছে ইয়াতে আমিও পুষ্পাঞ্জলি ল'বলৈ বহি গলো
পুষ্পাঞ্জলি লোৱা হোৱাৰ পিছতো ইয়াতে হোম পুৰিব আছিলে সেইখিনি লাষ্টৰ হোমখিনি পুৰি আছে এতিয়া ছাই লাগে বিদ্যা পরিব কেতিয়া পরিব ছাই লাগে ঠাকুর দিয়ে যায় মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যোনে যোনে নতুনকৈ চাই আছে তেওঁলোকে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিলে আপোনালোকে মোৰ আহিবলগীয়া আৰু নতুন ভিডিঅ' পাই থাকিব তেতিয়াহ'লে আজিলৈকে এৰিছোঁ আৰু আগলৈ নতুন ভিডিঅ' দিয়াৰ আশাৰে